हेलो फ्रेंड, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে কুশলে আছে। আজি মই আপোনালোকৰ এটা ভিডিঅ' লৈ আনিছোঁ। এয়া চাৰিওফালে এয়া চব টেঙামৰা। আজি এইটো বনাই দেখুৱাম আপোনালোকক দেই, গৰম দিনত কেনেকৈ খাব লাগে। আমি যিহেতু গৰম দিনত তেল চেল ব্যৱহাৰ নকৰোঁ। এয়া চব মই চিঙি দেখুৱাই আছোঁ আপোনালোকক। দুপৰীয়া সাজৰ কাৰণে এই টেঙামৰা বনাম আজি, বৰ কৰি খাম। এই চব কিমান ধুনীয়া লাগিছে। আৰু এইকেইটা চক এইফালে আনাচোন, ইমান ডাঙৰ ডাঙৰ পৰুৱাকেইটা চোৱা। এই পৰুৱাকেইটা খাই দিছে এইকেইটা চোৱা, এইকেইটা চোৱা। ডাঙৰ ডাঙৰ পৰুৱাকেইটা হৈছে। এই আগকেইটা ছিঙি ছিঙি গ'লে তাৰপিছত পিছলৈ আকৌ জোপোহা হ'ব অলপ গছটো, সেইকাৰণে আগকেইটা ছিঙি ছিঙি লৈ গৈছোঁ আৰু চাহপাত তোলা নিচিনা তুলি আছোঁ আৰু দেই। বা প্ৰথম মানে ৰুওঁতে ইমান সৰু সৰু আছিলে, তাৰপিছত আগটো মানে ছিঙি লৈ গৈছোঁ যে, সেইটো কাৰণে অলপ হেৰি হৈ গৈছে আৰু এটা জোপোহা হৈছে, আৰু জোপোহা হ'ব এই আগকেইটা ছিঙি লৈ গ'লে। আগকেইটা লৈ যাম আৰু এয়া হৈ গৈ এতিয়া ছিঙিলোঁ। এয়া চব আৰু এইকেইটা বেলেগ দিনাখন খাম আৰু এইফালে কেইদিনৰ পিছত খাব পাব দেই। ৰঙালাও আগটো লগাইছে, মানুহজনে লগাইছে, ডাঙৰ হৈছে আৰু যিহেতু জংঘল, এইবিলাক জংঘল চাফা কৰোঁতে কৰোঁতে কালি মোৰ চৰ্দিয়ে পাই গৈছে। এয়া চব একে জাবৰ দোম হৈ আছে। এইটো বনাম আৰু টেষ্টিটো খাম আৰু চৰ্দি যিমানেই হওক, জ্বলা বেছিকৈ দিওঁ অলপ, বনাই পেলাই খাম। এইটো বাকলি গুচা হ'ল যিহেতু, তিনিজনৰ কাৰণে হৈ যাব আৰু আৰামত। এতিয়া পানীটো ভৰাই দিওঁ, গৰম হ'বলৈ দিছোঁ অলপ পানী। এয়া মিহি মিহিকৈ কাটিছোঁ, যিহেতু এইটো এনেই গলি যাব, যিমান ডাঙৰকৈ দিলেও হ'ব। হৈ গ'ল আৰু এয়া মই দি আছোঁ এতিয়া। এয়া পানী গৰম হ'ল, উতলা পানীতে দি দিছোঁ আৰু ইফালে বাচিবলৈ লৈছোঁ দেই। এয়া পোক খোৱাবিলাক পেলাই দিব লাগে, ভালকৈ চাই চিতি এটা এটাকৈ হেৰি কৰিছোঁ। আৰু ইয়াত বিছা থাকে যে, সৰু সৰু বিছা, সেইকাৰণে ভয় লাগে। সেইকাৰণেও এতিয়া মই ইয়াতে অলপ অলপকৈ দিওঁ, হাতেৰে এনেকুৱা অলপ মোহাৰি মোহাৰি। সেইটো কাটিবই নালাগে, এনেকুৱা মোহাৰি মোহাৰি দিলেই হ'ল। ইয়াতে মই নিমখ দিছোঁ, অলপ নিমখ দিলোঁ আৰু নিয়মত অলপ হালধি দিছোঁ। ইয়াতে মই জলকীয়া দুটা দিছোঁ, সৰু সৰু জলকীয়া। আৰু এইফালে নহৰু ডাঙৰ চাই। আৰু এয়া চব, এয়া চেপা দিছোঁ। তাৰপিছত টেঙেচি ভাতটো নাইকিয়া হৈ যাব। ওচৰৰ পৰা দেখুৱাই দিছোঁ, নিমখটো হৈছে নাই, মই নিমখ ট্ৰাই কৰি চাওঁ হা। হৈছে নিমখ,
ভাই আছো টেষ্টি টেষ্টি খানা দেই আপোনালোকে বনাই খাবচোন তেনেকুৱা বহুত টেষ্টি লাগে জিকা আৰু টেঙা মৰা থুপথুপীয়াকৈ বনাইছোঁ আৰু যেহেতু চেপা নিদিলে টেঙাটো বেছি হয় সেইকাৰণে চেপা দি দিছোঁ 3টামান দিছোঁ চেপা হৈ গ'ল এতিয়া অফ কৰি দিছোঁ দিয়া ভাজিটো হৈ গ'ল আৰু সেইটো হ'ল জোলটো হ'ল ভাজিও হ'ল সেইটো নেদেখালোঁ আপোনালোকক যিহেতু ভিডিঅ'টো বেছি লং হৈ যাব আৰু এইফালে কাপোৰ চাপাবলৈ গৈ আছোঁ বাহিৰত যিহেতু ডাৱৰীয়া হৈ আছে আৰু এই বান্দৰ উৎপাত চব কাপোৰটো লৈ যাওঁ ৰ কাপোৰটো ধৰক লৈ নগ'লে আপোনাৰ কাপোৰ টানি টানি লৈ যায়গৈ কালিও গামোচাখন লৈ গৈছিলে একে বালত পেলাই থৈ গৈছে একদম আৰু মোৰ কাপোৰ ইয়াত পেলাই থৈ গৈছে এইয়া তাপ এইয়া চব তেনেকুৱা উৎপাত বান্দৰ তাপ চাপ পেলাই থৈ গৈছে এইয়া ইমান অন্যায় কৰিছে বা বান্দৰৰ পৰা এইয়া বহুতো সেইটো কাটি দিব লাগিব আৰু এয়া চব বান্দৰে ভাঙি থৈ গ'ল আৰু এইটো পেলাই দিব লাগিব আৰু মানে বান্দৰৰ পৰা ইয়াত শান্তিত নহয় এই টিঙৰ ওপৰত জাপ মাৰি দিছে এনেকুৱা অন্যায় কৰে এইটো শুকোৱা নাই ভাল থাক আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে গোটৰ আত্মসহায়ক গোটৰ ফটো উঠিলেনে আমাৰ বাৰু কালি উঠিলে কিছুমানৰ হৈছে কিছুমানৰ হোৱা নাই এই আধাৰৰ KYC হেৰি কাৰণে কিছুমানৰ মানে নহ'লে সেইটো একো নাই আপোনালোকে যদি উঠা নাই যদি তেনেকুৱা আৰু যোনে যোনে উঠিছে তেনেকুৱা প্ৰব্লেম হয় একো নাই KYCটো আপোনালোকে নিজেও ফোনত কৰিব পাৰে ছাবমিট কৰিব পাৰে কাগজ ডকুমেণ্টছবিলাক আগৰ পিছতো কৰি পেলাই আহিব পাৰে আপোনালোকে ধৰক নিজেও ভাল আজিকালি অনলাইনতে নিজেই কৰিব পাৰে তেন্তে আজিলৈ বাই বাই